মানুহে মানুহৰ বাবে এই কথা প্ৰমাণ কৰিলে দবকাৰ যুৱকে। মানসিক বিকাৰগ্ৰস্ত যুৱকক উদ্ধাৰ কৰি মানৱতাৰ পৰিচয় দাঙি ধৰিলে যুৱকজনে। অচিনাক্ত হৈ ঘূৰি ফুৰা যুৱকৰ পৰিচয় বিচাৰি উলিয়ালে যুৱকজনে। মাত্ৰ 2 ঘণ্টাৰ ভিতৰতে এজন সাধাৰণ লোকৰ দৰে ৰূপান্তৰিত কৰিলে এজন মানসিক বিকাৰগ্ৰস্ত যুৱকক। অচিনাক্ত হৈ ঘূৰি ফুৰা যুৱকজনক উদ্ধাৰ কৰি গা ধুৱাই চুলি কাটি পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি তোলে। কেৱল সেয়াই নহয়, দোকানৰ পৰা ক্ৰয় কৰি দিয়ে নতুন সাজ পোছাক। এনেদৰে মানৱতাৰ পৰিচয় দাঙি ধৰা যুৱকজন হৈছে দবকাৰ ভেলৌগুৰিৰ ইমাম হুছেইন। ভেলৌগুৰিৰ ইমাম হুছেইন হৈছে হোজাই জিলাৰ মটৰ চালক সন্থাৰ সাধাৰণ সম্পাদক। অৱশেষত মানসিক বিকাৰগ্ৰস্ত যুৱকজনৰ ঠিকনা বিচাৰি উলিয়ালে ইমাম হুছেইনে। ইমাম হুছেইনে উদ্ধাৰ কৰা যুৱকজন হৈছে মৰিগাঁও জিলাৰ বেচামাৰী গাঁৱৰ আব্দুল বাদশ্বাহ ওৰফে ৰাহুল আলী। ইমাম হুছেইনৰ এনে কৰ্মৰ শলাগ লয় স্থানীয় লোকৰ লগতে হোজাই জিলা আমছুৱে। ইমাম হুছেইনে এনেদৰে মানৱতাৰ পৰিচয় দাঙি ধৰাত হোজাই জিলা আমছুৰ সভাপতি কবিৰ আহমেদ লস্কৰে ধন্যবাদ জ্ঞাপন কৰে। নিউজ ডেস্ক ৰিপৰ্ট, বি নিউজ আছাম। তোমাৰ ঘৰ বেচামাৰী বুলি কৈছে। বেচামাৰী জেগাখনৰ নাম, গাঁৱৰ নাম সৰুচলা। সৰুচলা, বেচামাৰী সৰুচলা তোমাৰ ঘৰ। দেউতাকৰ নাম? মুজিবৰ। দেউতাকৰ নাম কি? মুজিবৰ। অলপ আগত তুমি হুছেইন আলী বুলি কৈছিলা। আমার বাবার নাম হুসেন আলী। হুছেইন আলী, হুছেইন আলী। তেখেতে ৰাতি খোৱা হৈছে, খানা দিছে, ল'ৰাজনে খাইছে। ৰাতিপুৱা আহি মই সুধিছোঁ, ৰাতিপুৱা গৈ পাইছোঁ। খোৱাৰ পিছত ল'ৰাজনে ক'লে মই গাড়ীত হেণ্ডিমেন কৰিছোঁ, অমুক কৰিছোঁ, তমুক কৰিছোঁ। ক'ত হেণ্ডিমেন গোটেইখিনি তেখেতক মই জানিলোঁ, মানে গাড়ীবিলাকক সুধিলে এই পাছৰ বস্তু কি নাম গোটেইখিনি তেখেতে ক'লে। কোৱাৰ পিছত মোৰ মনত এনেকুৱা অনুভৱ আহিছে, ল'ৰাজনে অলপ যদি মাথাত শ্বৰ্ট হৈ আছে, কিন্তু ট্ৰিটমেণ্ট কৰিলে তেখেতক সুস্থ হৈ উঠিব। সেইটো বুলি আমাৰ হোজাই জিলা সদৌ অসম গাড়ী চালক সন্থাৰ তৰফৰ পৰা তেখেতক অলপ আমি কাপোৰ কানি কিনি দিছোঁ। আৰু আমাৰ এই জাগাত স্থানীয় এজন দোকানী আছিলে, তেখেতে কি কয় তেখেতৰ কাপোৰ চাপোৰখিনি ধুই দিছে, তেখেতে গা পা ধুৱাই দিছে। ধুৱাই দি পেলাই এইখিনি তেখেতে অলপ সহায় কৰিছে। আৰু ল'ৰাজনক এতিয়া ভাবিছোঁ আমি তেখেতৰ ল'ৰাজনক ঘৰত পঠিয়াম। তেখেতৰ ঘৰ বেচামাৰীত বুলি আমি জানিব পাৰিছোঁ। যিহেতু মই তেখেতৰ বেচামাৰীৰ লগত আমি যোগাযোগ কৰিছোঁ, স্থানীয় লোকৰ লগত। তেখেতসকলে চিনি পাইছে, এতিয়া তেখেতক ধুনীয়াকৈ আমি ঘৰত পঠিয়াবলৈ চেষ্টা কৰি আছোঁ। যোৱাকালি নিশা এই যুৱকজন মানসিক বিকাৰগ্ৰস্ত যুৱক আৰু চুলি তুলি দীঘল হৈ অৱস্থাত আছিলে আৰু দুৰ্গন্ধময় মানে কাপোৰ পৰিধান কৰি এই ভেলৌগুৰি বজাৰত বনাই ঘূৰি ফুৰা আমাৰ চালক সন্থাৰ হোজাই জিলা সমিতিৰ যিগৰাকী সাধাৰণ সম্পাদক ইমাম হুছেইন, তেখেতৰ দৃষ্টিগোচৰ হৈছে। লগে লগে তেখেতৰ কিছু সহকৰ্মীক লৈ বা স্থানীয় কিছুমান যুৱকক লৈ এই যুৱকজনক সোধপোছ কৰিলে যে ক'ৰ পৰা আহিছে। কাৰণ ৰাস্তাত এই যি চাইলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত অনাই বনাই ঘূৰি থকা দেখা গৈছে। যিকোনো মুহূৰ্তত দুৰ্ঘটনা হোৱাৰ এক সম্ভাৱনা আছিলে, যাৰ পৰিপ্ৰেক্ষিতত ইমাম হুছেইনে এই যুৱকজনক তেওঁলোকৰ কাৰ্যালয়ৰ ওচৰত নি সোধপোছ কৰাত গম পালে যে যুৱকজনৰ ঘৰ মৰিগাঁও জিলাৰ বেচিমাৰী বুলি এডোখৰ ঠাই আছে, সেই ঠাইৰ। তাৰ পাছত এই যুৱকজনক আজি গা পা ধুৱাই চুলি তুলি কটাই নতুন কাপোৰ কিনি দিছে। আৰু যোগাযোগ, অৱশ্যে ভাল খবৰ এইটোৱে যে যোগাযোগ কৰাৰ পিছত খবৰ পোৱা গৈছে যে যুৱকজনৰ ঘৰ বেচিমাৰীত। গতিকে ইমাম হুছেইনে বা স্থানীয় একাংশ যুৱকে এই মানসিক বিকাৰগ্ৰস্ত যিগৰাকী যুৱক আছে, এই যুৱকৰ ঘৰৰ লগত যোগাযোগ কৰিছে। কিন্তু দুৰ্ভাগ্য বা দুখজনক বিষয়টো হৈছে এই যুৱকজনৰ পিতৃও নাই। গতিকে ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে যুৱকজনক তেওঁৰ ঘৰত সুস্থ শৰীৰেৰে আমাৰ ইয়াৰ চালক সন্থাৰ বিষয়ববীয়াসকল বা আমি স্থানীয় যুৱকসকলে এই যুৱকজনক তেখেতৰ ঘৰলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিম। আৰু ভাল লাগিছে যে যুৱকজনৰ সন্ধান পোৱা গৈছে, যুৱকজনৰ ঘৰৰ খবৰ পোৱা গৈছে। এই ক্ষেত্ৰত মই বিশেষকৈ চালক সন্থাৰ যিগৰাকী সাধাৰণ সম্পাদক ইমাম হুছেইন, তেখেতক আমছুৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে অতি সক্ৰিয়তাৰে এই যুৱকজনক গা পা ধুৱাই কাপোৰ পিন্ধাই বা চুলি তুলি কটাই সুন্দৰভাৱে ৰাখি থৈছে। আৰু আজি যদি 2-3 ঘণ্টাৰ ভিতৰত তেওঁৰ ঘৰৰ পৰা কোনো লোক নাহে, তেনেহ'লে আমাৰ ইয়াৰ পৰা এই যুৱকজনক তেখেতৰ ঘৰলৈ পঠিয়াই দিয়া হ'ব।